বৌহঁতৰ ঘৰত আহি দেখিলোঁ বৌয়ে এইবোৰ কৰি আছে। মই আকৌ ভাবিলোঁ বৌ আকৌ এইবোৰ কি কৰে, কিয় কৰি আছে। তাৰপিছত গম পালোঁ যে বৌহঁতৰ আজি এটা স্পেচিয়েল দিন আৰু বহুত ভাল লগা দিন। আৰু কি দিন মই কৈ আছোঁ, তেওঁলোকে মানে আহি আছে আৰু আহি পালেয়ে এয়া দেখিছেনে, এয়া মণিয়ে চলাই আহিছে এই ৰঙা গাড়ীখন। আৰু এই ৰঙা গাড়ীখন দেখি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে এইখন ক'ৰ গাড়ী হয়। এইখন হ'ল আমাৰ পুতমে পোৱা স্কুটাৰ। আৰু পুতমক মই দেখাই আছোঁ ৰ'ব। পুতম মানে বাটত নামি আহিছে তাই। এইজনী পুতম আৰু এইজনী পুতমে পাইছে এইখন গাড়ী। আৰু বহুত ভাল লাগিছে কাৰণ তাই যে এইখন পাবলৈ সক্ষম হৈছে। আৰু গাড়ীখন আহি পোৱাৰ পিছতে বৌয়ে এইবোৰ নিয়ম কৰিছে। আৰু এইবোৰ নিয়ম কৰে সাধাৰণতে, যিহেতু গাড়ীখন ঘৰলৈকে লৈ আহিছে গতিকে ঘৰতে এইখিনি নিয়মখিনি কৰিছে, গোটেইখিনিয়ে বৌয়ে মানে কৰিছে। আৰু কাৰণ বহুত ভাল লগা দিন আজি তেওঁলোকৰ লগতে আমাৰো ভাল লাগিছে। কাৰণ পুতমৰ 6 বছৰ নে 5 বছৰ থাকোঁতে দেউতাক ঢুকাইছিলে আৰু বৌয়ে বহুত কষ্ট কৰি মানে সিহঁত দুটাক ডাঙৰ কৰিছে। দাদা ঢুকোৱাৰ সময়ত ল'ৰাটোৰ বয়স 2 বছৰ নে 2.5 বছৰ আছিলে। সি একেবাৰে সৰু আৰু সি একেবাৰে নাজানেই আৰু তেনেকুৱা আছিলে। তেনেদৰে বৌয়ে মানে বহুত কষ্ট কৰি আৰু সিহঁতক ইমানখিনি ডাঙৰ কৰিলে। এইখিনিতে মই কৈ থওঁ, এওঁলোক আমাৰ কোন হয়। এওঁলোক আচলতে দুজনী বৌ আমাৰ। আৰু এই দুজনী বৌ আমাৰ কোনো তেজৰ সম্পৰ্কৰ বৌ নহয়, আমাৰ কাষৰ ঘৰৰ নেক্সট ঘৰ। মানে তেওঁলোকৰ লগত আমাৰ বহুত বেছি ভাল সম্পৰ্ক। মানে বহু বছৰ আগৰ পৰাই তেওঁলোকৰ লগত আমাৰ বহুত বেছি ভাল সম্পৰ্ক। আৰু বৌহঁত বিয়া হৈ অহাৰ পিছতো সেই সম্পৰ্কটো থাকি গ'ল। গতিকে তেওঁলোকৰ লগত আমাৰ মানে বহুত ঘনিষ্ঠতা। যিকোনো কথাতে আমি মানে বৌহঁতৰ লগত শ্বেয়াৰ কৰোঁ বা বৌহঁতৰ লগত আলোচনা বিলোচনা কৰোঁ। আৰু মানে একদম আপোনতকৈও বেছি আপোন। আমাৰ যিবোৰ তেজৰ সম্পৰ্ক থকা মানুহ আছে তেওঁলোকতো আমাৰ দূৰত থাকে, গতিকে তেওঁলোকতকৈও বহুত বেছি আপোন আমাৰ এই বৌ দুজনী। আৰু এজনী বৌ আছে, বৌজনীয়ে ইয়াতে ওলোৱা নাই, ঘৰুৱা ড্ৰেছত আছে যে সেইকাৰণে হয়তো বৌ ওলাব বিচৰা নাই, ময়ো তেনেকৈ জোৰ কৰা নাই। গতিকে বহুত বেছি ভাল সম্পৰ্ক থকা বৌ দুজনী আমাৰ। আৰু দাদাহঁতৰ লগতো আমাৰ ভাল সম্পৰ্ক আছে। মুঠতে ঘৰখনৰ লগত, 2খন ঘৰৰ লগতে আমাৰ বহুত বেছি ভাল সম্পৰ্ক থকা। আৰু ভাল লাগে নহয়নে, গাঁৱত এনেকুৱা থাকেয়ে। বহুতৰে এনেকুৱা 2-4 ঘৰ মানুহ থাকে যাৰ লগত নেকি বহুত বেছি ভাল সম্পৰ্ক থকা, কোনোদিনে কেতিয়াও কাজিয়া পেচাল নকৰা, তেনেকুৱা থাকেয়ে। এতিয়া আকৌ বৌ আহিছে, বৌয়ে গামোচাখন আৰি দিবলৈ। আৰু এই গাড়ীত যে এনেকৈ গামোচাখন আৰি দিয়ে নহয়, মোৰ কিবা বহুত বেছি ভাল লাগে। কিন্তু মোৰ গাড়ীখন কিনোতে তেনেকুৱা কৰা নহ'ল, কাৰণ মোৰ গাড়ীখন মই গুৱাহাটীতহে কিনিছিলোঁ। গতিকে গুৱাহাটীতে মই মানে গণেশ মন্দিৰত সেৱা কৰাই কেনে লৈ আহিছিলোঁ। এনেকৈ গাঁঠি দিলে কিবা দেখিবলৈও বহুত বেছি ভাল লাগে। আৰু মানে কি যেন ভগৱানৰ কিবা এটা আশীৰ্বাদ পোৱা যেন লাগে। সেইজনী বৌ আহিছে ৰ'ব, এইজনী যে থিয় হৈছে এইজনী ডাঙৰজনী বৌ। আৰু গাড়ীখন পোৱা ছোৱালীজনীৰ মাকজনী হ'ল সৰুজনী বৌ। এতিয়া তাইৰ অনুভৱ সুধো ৰ'ব। কোৱাচোন, গাড়ীখন বাই কেনেকুৱা লাগিল, অনুভৱ কোৱা। লাইচেঞ্চ হৈছে নে? লাইচেঞ্চ হোৱা নাই। তাৰপিছত এতিয়া চলাব লাগিল, কোনে শিকাব? আইও বেচেৰি, একবাৰ বহি চোৱাচোন। লগ পাইছা ভালকে ন? ময়ে লগ পাওঁ। এই চগতে ময়ো এপাক চলাই চালোঁ। গাড়ীখন পাতল, চলাবলৈ ভাল। মোৰ কাৰণে কিন্তু বহুত বেছি ভাল আচলতে। এনেকুৱা গাড়ী হ'লে চলাবলৈ মজা, পাতল যে। বাইকি টাৰ্ণিং দিছে বোলে। পুতমহঁতৰ ঘৰটো অকণমান দেখাই দিছোঁ। এইটো ঘৰ তেওঁলোকৰ। বৌ কচোন, তোৰ যে ছোৱালীজনীয়ে তো সেয়া পালে, আজি এইখন পালে, তোৰ কেনে অনুভৱ? মোৰ বহুত ভাল লাগছে। হয়তো আমাৰো বহুত ভাল লাগছে। ভৱিষ্যতে আৰু বেলেগ বস্তু পাওঁ। বৌৰ লগতে আমাৰো বহুত বেছি ভাল লাগিছে, কাৰণ বৌৰ মুখত যিটো হাঁহি দেখিছোঁ সেইটো মানে বহুত বেছি ভাল লাগিছে। কাৰণ বৌয়ে বহুত কষ্ট কৰে আৰু সেই কষ্টৰ বিনিময়ত আজি হয়তো এইখন পাইছে আৰু বহুত বেছি ভাল লগা। তোৰ অনুভৱ কচোন। এই চাবি খুলি আছো, অনুভৱ
তই জানবা গেলি তই কেনেহেন চলি আহিছা হে আৰাম আছে না চলে মামা জিন্দাবাদ